গোটেইবিলাক ৰাইজে মিলি এটা প্ৰতিনিধি আহিলে প্ৰতিনিধিক আমি আমাৰ এই চৌৰাচৰা খেলপথাৰত আমি বান্ধি ৰাখিম স্পষ্ট কথা। আমার চিকনি গাঁও পঞ্চায়েতের অন্তর্গত এইটোৱে মূল রাস্তা। আমার এইটো মূল রাস্তাত আমি যাতায়াত কৰোঁতে বা পঞ্চায়ত সভানেত্ৰীৰ ঘৰত যাওঁতে যদি এনেকুৱা অৱস্থা হয়, এয়া আপোনালোকে এয়া চাওক উন্নতি, বিজেপি চৰকাৰৰ উন্নতি আৰু আমাৰ ধনিয়া সমষ্টিৰ বাকপটু বিধায়ক এই বিধায়ক ডক্টৰ হাবিজ ৰফিকুল ইছলামৰ এয়া উন্নতি চাওক। আমাৰ মূল ৰাস্তাটো বিগত স্বাধীনতাৰ ভাৰত স্বাধীন হোৱাৰ পিছতো 70 বছৰ ধৰি আমাৰ ৰাস্তাটো এতিয়ালৈকে নিৰ্মাণ হোৱা নাই। আৰু আপোনালোকে এটা কথা স্পষ্ট, আমি বাইক লৈ আহোঁতে যদি এনেকুৱা অৱস্থা হয় আপোনালোকে চাওক, তেন্তে আপোনালোকে এটা কথা অনুমান কৰক যে আমাৰ আইমাতৃ যেতিয়া ডেলিভাৰী সমস্যা হয়, এই ডেলিভাৰী সমস্যাৰ সময়ত আমি যেতিয়া এম্বুলেন্স মাতি আনো, এম্বুলেন্স মাতা হয়, সেইটো সময়ত এম্বুলেন্স আহত দিগাত জন্মাই দিয়ে এইটো ৰাস্তাত, এম্বুলেন্স কেতিয়াও নাহে। গতিকে আমি আমাৰ হেৰি কৰিব লাগে, আমাৰ ব্যক্তিগত বাহনেৰে বা কান্ধত তুলি আমাৰ সেই আইমাতৃসকলক হস্পিটেলত লৈ যাবলগীয়া অৱস্থা হয়। গতিকে আমি ডক্টৰ হাবিজ ৰফিকুল ইছলামক ধিক্কাৰ জনাইছোঁ। হাবিজ ৰফিকুল ইছলাম এনেকুৱা এটা বিধায়ক, সৰ্বকালৰ সৰ্বব্যৰ্থ বিধায়ক থাকিলে একমাত্ৰ বিধায়কজনে হ'ল ডক্টৰ হাবিজ ৰফিকুল ইছলাম। এখেতে কেৱলমাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি আৰু মুছলমানক ব্লেকমেইলিঙৰ ৰাজনীতি কৰি গৈছে উন্নতিৰ নামত বিগ জিৰ'। এইটো ৰাস্তাত আমি কেতিয়াবা আমি ডাঙৰ মাছ দেখা পাওঁ আমি। এইটো কেনেকুৱা কথা? অসমত এনেকুৱা ৰাস্তা আছে নেকি? একমাত্ৰ ৰাস্তাখন মাছ থকা ৰাস্তাখন থাকিলে একমাত্ৰ ৰাস্তাটো এই আমাৰ চিকনিৰ পৰা হলমাৰী মনবিৰিলৈ যোৱা যিটো ৰাস্তা আছে, এই মূল ৰাস্তাটোতে এনেকুৱা অৱস্থা আমি দেখা পাওঁ। ৰাস্তাখন আমাৰ অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে। যদি অতি শীঘ্ৰে নিৰ্মাণ নহয় তেন্তে আপোনালোকে চাব, আমি এই চিকনিজীৱী ৰাইজে মিলি গোটেইবিলাক ৰাইজে মিলি এটা প্ৰতিনিধি আহিলে প্ৰতিনিধিক আমি আমাৰ এই চৌৰাচৰা খেলপথাৰত আমি বান্ধি ৰাখিম স্পষ্ট কথা। দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা নহয়। দুৰ্ঘটনা ইতিমধ্যে এবাৰ দুবাৰ নহয়, 3বাৰ 4-5বাৰ আমি দেখা পাইছোঁ যে এইটো ৰাস্তাত দুৰ্ঘটনা হৈ গৈছে। মানুহে যাতায়াত কৰি থাকে। তাৰপিছতো কথা হ'ল যে আমাৰ চৌৰাচৰা হায়াৰ ছেকেণ্ডেৰী আছে, চৌৰাচৰা স্কুল আছে, চৌৰাচৰা স্কুলত আমাৰ হাজাৰ ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাতে অহা যোৱা কৰি থাকে। এই ছাত্ৰ ছাত্ৰীসকলক আমি দেখা পাওঁ যে আধা ৰাস্তাত যোৱাৰ পিছতে এখেতসকলে ঘৰত উভতি আহিব লগা অৱস্থা হয়। উভতি আহিব লগা এইকাৰণে হয় যে ৰাস্তাতে যোৱাৰ সময়তে ৰাস্তাত বাগৰি পৰাৰ পিছত এখেতলোকৰ কাপোৰবিলাক নষ্ট হৈ যায়, যাৰ ভিত্তিত নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকলে উভতি আহিব লগা হয়। ৰাস্তাটোৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা অসুবিধা সৃষ্টি হৈছে? আমি জনতাৰ পৰা মইনবুৰী শৈলমাৰী মাৰি যাওঁতে 5 কিলোমিটাৰমান ৰাস্তা, এইটো ৰাস্তা আমি জন্ম হোৱাৰ পিছৰ পৰা এইটো ৰাস্তা এনেকৈ চাই আছোঁ। আজি আগতে এইটো ৰাস্তাত এম্বুলেন্স আহিছে, বাছ, মাৰুতি, এল্টো সকলো যাব পৰা অৱস্থাত আছিল। এতিয়া এটা গাড়ী 4 চকা বাহন যাব পৰা অৱস্থাত নাই। বাইক নহ'লে চাইকেল নহ'লে এনেই ভৰিৰে যাব লগা হৈছে। এইটো দুখজনক কথা। এইটো সবচে বেয়া কথা হ'ল যে পঞ্চায়ত প্ৰতিনিধি আছে, তেখেতসকলক আমি কৈছোঁ অলপ মাটি বালি বাটৰ পলাই দিয়ক, আপাতত মানুহবিলাকে ভালদৰে যাতায়াত কৰিব পাৰিব। ইয়াতে আমাৰ চৌৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, তাতে হায়াৰ ছেকেণ্ডেৰী আছে, তাতে ল'ৰা ছোৱালী যোৱা অসুবিধা হৈ আছে। আমি প্ৰতিনিধিসকলক বাৰম্বাৰ অনুৰোধ জনাইছোঁ, তেখেতসকলে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছে। এতিয়ালৈকে সাংসদ বিধায়কতো হিচাপ নাই। বৰপেটা জিলাৰ সন্মানীয় সাংসদ, তেখেতে এই সমষ্টিৰ 3বাৰ MLA আছিল, এতিয়া সাংসদ হৈ আছে আৰু তেখেতেও হাজাৰ প্ৰতিশ্ৰুতি দিছে। এতিয়া বৰ্তমান বিধায়ক ডক্টৰ হাবিজ ৰফিকুল ইছলাম ডাঙৰীয়া, তেখেতেও বহুতবাৰ প্ৰতিশ্ৰুতি দিছিল যে মই ৰাস্তা বনাই দিম। এতিয়ালৈকে এটুকুৰ মাটি পেলাই দেখাই নাই। ইহঁতৰ এটা স্বভাৱ, মানুহৰ তাতে এছাম্বলিত যায় বকে, আমি বকি আছোঁ এছাম্বলিত, আপোনালোকৰ কাৰণে, আমাৰ কাৰণে বকা নাই, তাহোনৰ পেটৰ কাৰণে তাহোনে বকি আছে। আমি গাঁওবুঢ়া চৌৰাচৰা গাঁও, চৌৰাচৰা পাঠশালা, চৌৰাচৰা রিজার্ভ, এইখানে রিজার্ভের মাঝখান দিয়ে রাস্তাটো গেছে আমার কাটাখালি লৈছে। রাস্তা যেখানে বেয়া হয়েছে, মই গাড়ি মটর চলাতে খুব অসুবিধা হয়েছে, যাবাই নরে, খোঁজ করে যাবার লাগে। তো গতিকে সরকারের ওচৰত মই অনুরোধ জানাও, মোৰ ৰাস্তাটো অতি সোনকালে কৰে। কৈছোঁ মই নিজে গৈছিলোঁ বিধায়কৰ ওচৰতে ইলেকশ্যন আগতে, কৈ সপ্তাহৰ ভিতৰত হৈ যাব, কিন্তু হোৱা নাই। আমাৰ মেম্বাৰবিলাকো পৰা নাই। সেই MLA দিলেছে আমাৰ মেম্বাৰবিলাক কাম কৰিবাৰ পাব। খালকক কৈছোঁ আৰু আমাৰ হাবিজ চাহকক কৈছোঁ। এতিয়া কি হ'ব? এতিয়া আমাৰ সপ্তাহৰ ভিতৰত দেখা হোৱা নাই, মই কোৱা নাই।
কৈছোঁ যে আপুনি অলপ খোজ যাওক। ক্ষেত্ৰত আপোনালোকৰ খুব অসুবিধা আমি চাইকেল গাড়ী নিয়ে যাব নোৱাৰে, মোৰ খোজ কৰি যাব লাগে, খুব অসুবিধা। কি কম আর রাস্তা এইটো রাস্তা আমার আব্দুল খালেক সাহেব ML আছিল, এথান MP হয়েছে, সিও অলপ ওপৰত গেছে, তাইও 2বার ML থাকিল MP থাকিল, আমার এইটো রাস্তা পকা বনাই দিব এতিয়ালৈ দিয়া নাই। হাবেজ সাহেব একজন আমার ML, আমার জনীয়া সমষ্টিৰ বিধায়ক, সেও কথা দিছিল ইটা পাথৰ বালু বোলে ফেলাব বুলি কৈছিল মোক, আজিলৈ ফলা নাই, আজিলৈ বনা নাই। আমার কিমান অসুবিধা, আমি এই চৰ চাপটত থাকোঁ, আমার এটা ডেলিভারি হলে এইটো রাস্তাত আমি যাব নোৱাৰে, বৰবিটা আমার এই ডাক্তারখানা আছে তাতে যাব লাগে, যাব নোৱাৰে। আমার বহুত অসুবিধা, এই ঠেলা লৈ যাব লাগে, গাড়ী লৈ যাব নোৱাৰে, এনেকুৱা ৰাস্তাটো। ভোট লোৱাৰ কাৰণে প্ৰতিশ্ৰুতি দিয়ে, ভোট জিতে সিহঁতৰ ওচৰত যাবই নোৱাৰে আমি। ভোট লোৱাৰ আগত মোৰ ভাই থাকে, ভোট লোৱাৰ পিছত মোৰ ছাৰৰ লগত কথা ক'ব লাগে, পিঅ' আছে, পিঅ'ৰ তাত যাব লাগে, পাৰ্মিশ্যন ল'ব লাগে, তেথানহে যাব লাগে, তাৰ আগতে যাব নিদিয়ে। ব্যর্থতা কার আসলে দুজনে নাই? না, ৰাস্তাটোতো আমাৰ হাবেজ সাহেব কৰি দিব বুলি কৈছে, সেয়ে কৈছে যে ৰাস্তাটো বনাই দিম, এই ইলেকশ্যনৰ আগত ইটা ফালাই, কি ফালাই, পাথৰ ফালাই, বালু ফালাই পকা কৰি দিব, মানুহ আহি গেছে। আমি আসলে এইটো ব্যর্থতা কার? হাবেজ ৰবিকুল।